একদম চালিয়ে চালিয়ে আজি পঢ়িছি আইছা আইছি আজি আমাৰ নতুন কইনা আৰু হ'ব লগা কইনা আহিছে কইনা Hello everyone, welcome back to my another vlog. আৰু ইয়াৰ ৰাতিপুৱাই পুৱাই ফ্ৰুটছৰ ব্ৰেকফাষ্ট কৰি মই কলৈকে আজি যাবলৈ ওলাইছোঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু যোৱাৰ আগত আমাৰ ঘৰৰ সন্মুখৰ মিঠাই দোকানখনত সোমালোঁ। আজি কাৰ ঘৰত মোক লাঞ্চৰ বাবে ইনভাইট কৰিছিলে বলক আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া অন দ্য ৱে দেখা পালোঁ গুৱাহাটী ইউনিভাৰ্চিটি য'ত মই মোৰ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলোঁ। বহুত বেছি মেমৰিজ জড়িত আছে ইউনিভাৰ্চিটিৰ সৈতে। কেতিয়াবা আকৌ গুৱাহাটী গ'লে আপোনালোকক ভালদৰে ইউনিভাৰ্চিটিত লৈ যাম আপোনালোকক আৰু মোৰ ইউনিভাৰ্চিটি ফ্ৰেণ্ডছবিলাকৰ সৈতে আপোনালোকক চিনাকি কৰাম। দেখি বহুত বেছি নষ্টালজিক ফিল হৈ গৈছিলে আৰু আমাৰ ডিপাৰ্টমেণ্টটো বহুত বেছি মিছ কৰোঁ। নিশ্চয়কৈ আপোনালোকক কেতিয়াবালৈকে লৈ যাম তাত। ব'লক তেন্তে আমি এতিয়া আগবাঢ়োঁ, আমি য'লৈকে যাবলৈ ওলাইছোঁ। আৰু আমি ফাইনেলি আহি পাই গ'লোঁ। বেচেৰাটোৰ অৱস্থা দেখি এটা গান মোৰ মনত পৰি গ'ল। একদম চালিয়ে চালিয়ে আজি পঢ়িছি আইছা আইছি আজি আমাৰ নতুন কইনা আৰু হ'ব লগা কইনা আহিছে দেখিছে আমাৰ ল'ৰা কিমান গুণী জ্ঞানী হয়। আৰু আজি আমি আহিছোঁ বাস্তৱ আৰু বৰ্ণালীৰ ঘৰলৈ। দুইটাই অকলে কিমান কি যোগাৰ কৰিছে নহয়। আৰু এয়া হৈছে আয়েশা। তো আমাৰ দুজনীৰ কাৰণে কিমান কি যোগাৰ কৰিছে আৰু আমি দুইটাই পুৰা দবাই খাইছোঁ। এয়া চাওক সি কিমান হেল্প কৰিছে নিজৰ ৱাইফক। দুইটাই একদম একেলগে ইমান বস্তু বনাইছে, দুইটাৰে বহুত বেছি কষ্ট হৈছে আৰু এয়া অলপ চলপ হেল্পটো কৰিব লাগিবই ন নিজৰ ৱাইফক। আৰু আমি দুজনীও অলপ চলপ হেল্প কৰি দিছোঁ আৰু এয়া চাওক বাস্তৱে নিজৰ ঘৰত CCTVও লগাই লৈছে। কি বনাইছিলে মই এবাৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। বহুত বেছি কষ্ট কৰিছে ৰাতিপুৱাৰ পৰা দুইটাই মিলি। আৰু খানা যে খাবলৈ বম টেষ্টি আছিলে সেইদিনা। চালাড প্লেটখন চাওক ইমান ধুনীয়াকৈ সজাইছিলে বাস্তৱে। বহুত ক্ৰিয়েটিভ ল'ৰা একদম। আইও দেহি ইমান ধুনীয়াকৈ সজাই পৰাই দিছে আমাক খাবলৈ, দেখিছে নাই। হাজবেণ্ড কমিউনিটি এখেতৰ পৰা মটিভেশ্যন লোৱাটো বহুত বেছি জৰুৰী আজিকালিৰ দিনত। আৰু এয়া চাওক, ফিজটো চাওক।
আৰু আমি ভাত খাই উঠি এয়া বাস্তৱৰ নতুন নতুন কেমেৰা গেজেট চাই আছোঁ আৰু লগতে পায়স খাই আছোঁ বৰ্ণালীয়ে বনোৱা আৰু তাৰ কেমেৰাটোৰে মই এনেকৈ শ্বুট কৰিব লওঁতে কেমেৰাটো পূৰা মানে ঘূৰি থাকে ইমান জমনি ন এইটো পূৰা ৰিভল্ভ হৈ থাকে মই চম্ভালিব জনা নাছিলোঁ এটা বহুত জমনি একটা প্লেস তো এয়া পৰি দেখিছে নে পৰি দেখিছে আৰু এয়া হৈছে বাস্তৱৰ ভতিজা বহুত বেছি কিউট হয় সি তাৰো এটা মই শ্বট এটা মানে মেমৰি হিচাপে ৰাখি থলোঁ আয়ো চাওকচোন সি কেমেৰাৰ পিনে কি ধুনীয়াকৈ চাই আছে সি যদিও আমাৰ লগত অলপ সময়হে আছিলে কিন্তু মানে কন্দা কটা কৰা নাছিল ধুনীয়াকৈ আছিলে আৰু একচুৱেলি সিহঁতে ঘৰত নাছিল একচুৱেলি বাবুৰ অন্নপ্ৰসন্ন আছিলে মই এটেণ্ড কৰিব নোৱাৰিলোঁ মই আকৌ মুম্বাই ঘূৰি গ'লোঁ চ' মানে তাৰ অন্নপ্ৰসন্নৰ বাবে সিহঁতে মানুহ মাতিবলৈ গৈছিলে তো আণ্টিহঁত ঘৰত নাছিলেই আমি অহাৰ অলপ আগতহে আণ্টিহঁত আহিলে চ' অলপ টাইমৰ বাবেই লগ পালোঁ বহুত বেছি ভাল লাগিলে লগ পাই আণ্টিহঁতকো বহুত দিন পিছত আৰু এয়া বাস্তৱ আৰু বৰ্ণালীৰ ৰুমটো মই অকণমান দেখুৱাই দিছোঁ গোটেই ইণ্টেৰিয়াৰ বাস্তৱে নিজেই কৰা আৰু বলক তেন্তে আমি এতিয়া বাস্তৱৰ চেম্বাৰটো চাওঁ বাস্তৱ মই আৰু আইশা আমি একেলগে LLB পঢ়া হয় 5 years তো আমাৰ ফ্ৰেণ্ডশ্বিপটো একদম তেতিয়াৰ পৰাই বহুত বেছি ভাল আৰু এতিয়া বাস্তৱৰ বিয়াৰ পিছত বৰ্ণালীও আমাৰ গ্ৰুপত এড হৈ গ'ল আমাৰ ফ্ৰেণ্ডশ্বিপৰ গ্ৰুপত বাট টাচউড আমাৰ ফ্ৰেণ্ডশ্বিপটো সেই কলেজৰ দিনৰ পৰা এতিয়ালৈকে ধুনীয়াকৈ থাকি গ'ল আৰু আশা কৰোঁ ভৱিষ্যতে যাতে ফ্ৰেণ্ডশ্বিপটো এনেদৰেই থাকক ভালকৈ আৰু এয়া আমাৰ আৰু আন এজনী লয়াৰ হয় বাস্তৱৰ চেম্বাৰত একদম আমি পোজ দি ফটো উঠা ভিডিঅ' কৰা আৰু তাৰ চেম্বাৰৰ ভিতৰত তাৰ হৈছে এইটো ষ্টুডিঅ' য'ত সি ৰেকৰ্ডিঙৰ কাম কিবা কিবি এডিটিং সকলোখিনি কৰে সি একচুৱেলি অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগতো অকণমান জড়িত হয় সি চিৰিয়েল আদিত বহুতো কিবা কিবি ৰোল প্লে' কৰে আৰু এই ষ্টুডিঅ'টো সি নতুনকৈ মানে খুলিছে একেলগে তাৰ চেম্বাৰৰ লগতে এটাচ বনাই বহুত ধুনীয়া লাগিছিলে ইণ্টেৰিয়াৰটো লটো যদিও তাৰ প্ৰফেশ্যন হয় বাট তাৰ হবিটো হৈছে এক্টিং ছিংগিং আৰু কালচাৰেল ফিল্ডতো সি বহুত বেছি ইণ্টাৰেষ্টেড চ' সি প্ৰফেশ্যনৰ লগতে নিজৰ হবিও একেলগে মিলাই চলে আৰু আৰু ফাইনেলি এটা ধুনীয়া দিন স্পেণ্ড কৰি আমি এতিয়া ঘৰ উভতি যাবলৈ হ'ল Thank you for watching. See you in my next vlog.